আকৌ সংঘটিত হৈছে প্ৰেম লীলা। এইবাৰ মামী ভাগিনৰ প্ৰেম লীলা সংঘটিত হৈছে চিৰাং জিলাত। নিজ ভাগিনক পলাই লৈ গ'ল মামীয়েক সুনীতা ৰায়ে। ৰবীন মামাৰ পত্নীয়ে পলুৱাই নিলে নিজ ভাগিনক। কেৱল সেয়াই নহয়, 2 সন্তানক এৰি পলাই গ'ল নিজ ভাগিনক লৈ। আৰু এতিয়া নিতাই ৰায়ৰ মাক দেউতাকে বিচাৰি ফুৰিছে নিতাই ৰায়ক। হয়, আপুনি ঠিকেই শুনিছে, আকৌ পৰকীয়া, আকৌ পলায়ন, আকৌ বিবাহিত মহিলা। এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত কাজলগাঁও শিলপুতা গাঁৱৰ বোৱাৰী সুনীতা ৰায়ে নিতাই ৰায় নামৰ 18 বছৰীয়া নিজ ভাগিনক পলুৱাই লৈ যোৱাৰ অভিযোগ নিতাই ৰায়ৰ পিতৃ মাতৃৰ। মোৰ ল'ৰাটোতো ঘৰৰ পৰাই মিচিং হৈ গৈছে। আগৰ প্ৰথমৰ কাহিনীটো ক'ব গ'লেতো এতিয়া বহুতখিনি হৈ যায়। এতিয়া আপোনালোকক আগত মই কৈ আছোঁ, মমায়েকে লৈ গৈছে ঘৰৰ পৰাই। লৈ যোৱাৰ পিছত তেওঁৰ মামীক অনা নোৱা কৰিবৰ কাৰণে ক'লে, ভিচিটিয়ে কিবা অফিচত কাম কৰে, তোৰ মামী দেও তুমি লোৱা অনা কৰিবৰ কাৰণে ভাগিন যোৱা, মোৰ ভাইটিয়ে নীলগড়ত কামত গৈছে। এতিয়া মই বহুত চিন্তাধাৰা কৰি তেওঁক এদিনা কৈছিলোঁ, মই বোলে ভাইটি তুমি এনেকা লৈ যাই আছা তোমাৰ ভাগিনক, মানুহে কিবা এটা ক'ব, এতিয়া ডাঙৰ হৈ আছে বুলি মই কৈছিলোঁ। সিহঁতে মোক ক'লে মই মা যিটো মোৰ কিবা সেইটো মোৰ ভাগিন যিটো মই ল'ৰা সন্তান বুলি ভাবিছিলোঁ, সেইজনীয়ে যে ইমান কিবা কৰিব মই সপোনত জনা নাছিলোঁ। এতিয়া মই মা হৈ মই বহুত ল'ৰাৰ কাৰণে বহুত দুখিত। ঘৰৰ পৰা ভিডিঅ' কলিং এদিনাখন 3টা বজাত মই কামত গৈছোঁ, ঢালিকা বিয়াত মই কাম কৰোঁ। মোৰ ল'ৰাক আহিছে নাই, তোৰ মামীয়ে ফোন মাৰি লৈ গৈছিল বুলি কৈছে। এতিয়া মই দুখিত। সকলোকে আই মাতৃসকলক, ককাইদেউহঁতক সকলোকে মই নমস্কাৰ জনাওঁ যে মোৰ ল'ৰা যিয়াতে নাথাকক, ককাইদেউ ভাইটি ভণ্টিসকলে মোৰ ফোন নম্বৰ মই দি আছোঁ, যিয়াতে নাথাকক আপোনালোকে পায় মোৰ ইয়াত মোৰ ল'ৰাজনক উভতি দিয়ে, এইখিনিয়ে সিহঁতৰ লগৰ পৰা মই আশীৰ্বাদ কৰোঁ। মই এইখিনিয়ে বিচাৰোঁ যে নিতাই ৰায়, সুনীতা ৰায় 17 বছৰ। এইটো আমাৰ ইয়াতো ঢালিগাত পৰিছিল। সেইপিনে আমি উজানি গাঁৱতে থাকোঁ ছাৰ। ইয়াতে মোৰ এইটো পুৰণি ঘৰ কৰিছিলোঁ। সিহঁতে গ'লে খালি কৈ থাকে মোৰ ওচৰলৈ, মোৰ সন্তানজনীক আপোনালোকে যিকোনো সহায় সহযোগ মোক পালিনে নাই। মই কৈছোঁ লোকেশ্যনটোৰ কাৰণে মোবাইলটো বোলে শিলিগুৰিত বিক্ৰী কৰিছিল, সেইটোও মই কৈছিলোঁ। ইয়াৰ পৰা এটা ফোন নম্বৰ আহিছিল, আপোনালোকক বাৰ বাৰ ৰিকুৱেষ্ট কৰিছোঁ ছাৰ, সিহঁতৰ লগত মই গৈছোঁ, সিহঁতে মোক কি কয় কিবা হয় সুবিধা বা একো নকয়, আপোনালোকৰ ল'ৰাৰ বয়স হৈছে বুলি মোক কৈ আছে। মই মাতৃ হৈ মই কি কৰিম? হয়, মই এইটোৱে অনুৰোধ কৰোঁ সকলোৰে লগতে, মই মোদী চৰকাৰকো কৈ আছোঁ, মা দেউতাৰ নিচিনা মই মাতৃ হৈ আজি মোদী চৰকাৰকো কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ককাইদেউকো মই কৈ আছোঁ, মোৰ সন্তানক যিয়াতে নাথাকক কিয় দেউতাক ককাইদেউহঁতে যেনে মোৰ ল'ৰাক অলপমান সহায় সহযোগ কৰি মোক আনি দিব পাৰে, এইখিনি মই সিহঁতৰ লগত অনুৰোধ কৰিছোঁ। মই নিৰসহায়, বহুত ঋণ ধাৰ কৰিছোঁ মই, এতিয়া মই একো নোৱাৰোঁ, ক'ত পাম ক'ত নাপাম। নিৰসহায় এটাৰ দেউতা বেমাৰী হৈ আছে, তেওঁকো চিকিৎসা কৰিম না মই ল'ৰাৰ পিছতে ঘূৰিম, মই অসহায় হৈ পৰিছোঁ। এইটোৱে মোৰ বক্তব্য। নমস্কাৰ ৰাইজক। চিৰাঙৰ পৰা হাছান আলীৰ প্ৰতিবেদন, নিউজ 365 অসম।